দক্ষিণ খিলাজাৰী গাঁও পঞ্চায়ত সমবায় সমিতিৰ সচিব মুকাৰম হুছেইনক চাকৰিৰ পৰা নিলম্বন। দক্ষিণ খিলাজাৰী গাঁও পঞ্চায়তৰ সমবায় সমিতিৰ এজেণ্ট সন্থা 6জনীয়া সদস্য আৰু অন্ন সুৰক্ষা যোজনাৰ হিতাধিকাৰী বৰপেটাৰ উপপঞ্জীয়কৰ কাৰ্যালয়ত অভিযোগ মৰ্মে উপপঞ্জীয়কে কাৰ্যালয়ৰ পৰা হেমাংগ দাসক তদাৰক হিচাপে সমবায়ৰ কাৰ্যালয়ত পঠায়। সমবায় সমিতিৰ সকলো সদস্যৰ উপস্থিতিত আৰু সচিব মুকৰম হুছেইনৰ উপস্থিতিত এখনি সভা অনুষ্ঠিত হয়। সভাত সকলো তথ্যপাতি পুংখানুপুংখভাৱে পৰীক্ষা কৰি সকলোৰে সন্মতি সাপেক্ষে সচিব মুকৰম হুছেইনক চাকৰিৰ পৰা নিলম্বন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু সভাৰ সকলো প্ৰস্তাৱ উপপঞ্জীয়কৰ জ্ঞাতাৰ্থে তদাৰক হেমাংগ দাসে প্ৰস্তাৱৰ প্ৰতিলিপি প্ৰেৰণ কৰাৰ লগতে সাংবাদিকৰ আগত প্ৰকাশ কৰে। হেমাংগ দাসৰ বক্তব্য অনুসৰি জুন মাহৰ অন্ন সুৰক্ষা চাউল প্ৰায় 2200ৰ পৰা 2300 কুইণ্টল হৰলুকি কৰা বুলি অনুমান কৰে। প্ৰাপ্ত তথ্য অনুসৰি ইয়াৰ লগত অংগনাবাদী আৰু মধ্যাহ্ন ভোজনৰ চাউল প্ৰায় 1200 কুইণ্টল মান হ'ব বুলি জানিব পৰা গৈছে। হাউলিৰ পৰা মনজিত দাসৰ ৰিপৰ্ট, নিউজ পাৱাৰ। তোলা বুলি মই জানো আৰু চহৰতে এডভান্স দিয়ে চৰকাৰে, গতিকে তোলাৰ পিছত মই ধৰক চেন্নাইত গৈছোঁ, মই অফিচত আছোঁ, 18 তাৰিখত গৈছোঁ, আপোনাৰ 28 তাৰিখত আহি পাইছোঁ। ইয়াৰ মাজতো ঘটনা হৈছে যদি মই নাজানো। মই জানো যে প্ৰত্যেক মাহৰ চাউল ডিলাৰো পাই আছে, ডিলাৰেও কৈছে আৰু তেওঁলোকেও মই যিটো পালোঁ যে মে' মাহৰ চাউল তেওঁলোকে সম্পূৰ্ণ পাইছে। এতিয়া জুন মাহৰ তাত মই মাহিমত ইয়াত নাই, মই মেডিকেলত আছোঁ, গতিকে চাউল তোলাটো জুন মাহৰ চাউলটো তুলিছে, কিন্তু এখন ডিলাৰে মে' মাহৰ চাউল নিছে, মে' মাহত জুন মাহৰ চাউল দিব সেইটো মই নাজানো আৰু তেওঁলোকে নাপোৱা বুলি কৈছে। তাৰমানে আপুনি হৰলুকি নোহোৱা বুলি ক'ব? নাই, সেইটো মই নাজানো, যিহেতু মই তোলাতেও মই নাই, তোলাটো আৰু আমি নাজানো নাই, আমাকতো জনাই, আমাক যিটো ডিপাৰ্টমেণ্ট যিটো এলটমেণ্ট দিয়ে আমাৰ কোনো কনচাৰ্ণ নালাগে। তোলাটো আমাৰ নালাগে, বিলতো আমাৰ নালাগে, আমি জানো তুলিছে, বিলে আছে, আমি এইখিনি জানো। এতিয়া জুন মাহৰ চাউলটো এলটমেণ্ট দিছিল নে দিয়া নাই? দিছে, নদিলে কেনেকৈ তুলিব।